মই তামুলী ক'লোঁ ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী। মামা আমাৰ মাটো বুঢ়ী হ'ল, এতিয়া কাইলৈ মা যাব লাগে। মা এতিয়া খোপাটোত হেলমেটটো নৰয়। মা আকৌ পুৰণা বুঢ়ী, এতিয়া খোপাটো ডাঙৰ। সেই ব্যৱস্থাটো কি কৰিম মামা? সেইখিনিকে কৈছোঁ। আৰু এটা মোমা এটা কথা হয়, এতিয়া মই যিজন পাইলট লৈ যাম, সেই পাইলটজনে এইটো মাল খাবই, গাড়ী লৈ যাম। মোমা যদি ধৰে তেতিয়া মই কেনেধৰণে কথা পাতিম? নে আপোনাৰ নাম কৈ দিম নে ডাইৰেক্ট মই কোঠাখনলৈ গাড়ীৰ পৰা নামি দিম? আপুনি ডাইৰেক্ট কওকচোন। নহয়, কাইলৈ আমাৰ মা মানে লাষ্ট ইণ্টাৰভিউ আছে, এই আগৰ পুৰণা সৰহকৈ লোৱা পোৱা। কাইলৈ মানে এখন চাৰ্টিফিকেট পাব মায়ে। মালে ষ্টিলৰ মেক্সি 2টা অফাৰ আহিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। এই চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে, আপোনালোকতো ষ্টেটে বাৰু। মামা আৰু এটা কথা সোধোচোন, এই ডকুমেণ্টছখিনি যে গাড়ীখন ধৰিছে মই মানি ল'লোঁ, কাৰোবাৰ নানা নাই, কাৰোবাৰ লাচিন নে কিবাৰ নাই, সেইখন মই ইমান গুৰুত্ব নাই। গাড়ীখন এখন গাড়ী ডিলাৰৰ পৰা যেতিয়া লৈ আহে, তেতিয়া ডিলাৰৰ পৰা লৈ আহোঁতে সেইখিনি ডিলাৰতে ক'ব লাগিছিলে যে এই বস্তুখিনি নহ'লে আমি গাড়ী নিদিওঁ। ডিলাৰতে ক'ব লাগিছিলে যে লাইচেঞ্চ ক্লিয়াৰ লাগিব, তাৰপিছতে গাড়ীখন কিনাৰ পিছত 9 লাখ টকা ফচা লৈ পেলাই যদি এজন পাইলট লৈ পেলাই এজনী মাইকী মানুহ বা ল'ৰা ছোৱালী লৈ যদি মই কালি পৰহি শ্বিলং গৈছোঁ, শ্বিলঙত মোক ধৰা নাই দেই সিহঁতে, মোক না ধৰা, মোক ধৰিবলৈ মাইকেলাও লাগিব বাৰু, ধৰিব নোৱাৰে বাৰু মোক। কিন্তু এটা কথা মই মোমাৰ কথা কৈছোঁ নেকি, আপুনি এটা কথাই কওকচোন, আপোনালোকৰ আইনবিলাক কিমান বছৰলৈ থাকিব, কেইদিনলৈ থাকিব, এই কথাটো কওক। এতিয়া মা মোৰ 2বাৰ 3বাৰ ডিব্ৰুগড় গুৱাহাটী গৈ থাকিব লাগে। তাৰপৰা দেউতাও সেয়া আগৰ মানে দেউতা এতিয়া বুকুখন এক্সৰে কৰিব লাগে, নতুন এক্সৰে কৰি তেতিয়া বুকুখনেই মানে আমাৰ দেউতা মানে গোটেই দেহাটোৱে বদলি কৰিম এতিয়া। মইতো অহা যোৱা কৰি থাকিব লাগিব, মইতো হেলমেট নিপিন্ধো, মোৰ বিকলাংগ হেলমেট কেলৈ? সেই কথাখিনিৰ কাৰণে সুধিলোঁ। পৰহি দিনাখন আমাৰ মা গৈছিলে আৰু গীতাৰ্থী স্কুলৰ প্ৰিন্সিপাল গৈছিলে, তাৰপাছতে ধৰিছে মাহঁতক। মায়ে যেনিবা হেৰি কৰি উপায় নাপায় আৰু চুলিকোচা দাঙি পেলানি, মা খং আছে পুৰণা খং, উকনি সোপা জোকাই দিলে, এৰি দিলে। মোৰ মাইকীয়েতো সেইবোৰ নেমানিব, সুস্মিতাইতো সেইবোৰ নেমানিব, তাই মানে কি কৰিব? আপুনি বেয়া নাপাব আকৌ, তাই মানে এনেকুৱা ধৰণৰ ছোৱালী, তাই জিন্সৰ পেণ্টটো পিন্ধি আপোনালোকৰ আগতে মূৰ্তি দিব, আকৌ থানা আগত মূৰ্তি দিব, তেতিয়া আকৌ মোলৈ বেয়া কমেণ্ট নিদিব আপুনি। হ'ব মোমা এনেই ধেমালি কৰিছে। হেৰি মানে কথাটো কি হ'ল, আপুনি আইনবিলাক পটককৈ ল'লে, ইমান পটককৈ লৈ লাভ নাই। কিবা এনেকুৱা কিবা মানে খালৰ কচু বুটলি আনিলেও খজুৱতি নাইকিয়া নিচিনা কথাবোৰ কয় আপোনালোকে। হিমন্ত দা, আপুনি এটা কথা চিন্তা কৰক মোমা, আপুনি এটা কথা চিন্তা কৰক, আপোনাৰ ল'ৰাটো হেলমেট পিন্ধে নাই? বেয়া নাপাব, ষ্টিক আৰু কোনো মন্ত্ৰীও পিন্ধিব লাগিব, মন্ত্ৰীয়ে কেলা ভাত খাই থাকোঁতেও পিন্ধিব লাগিব, তেতিয়া আকৌ মোক নধৰিব আকৌ। ষ্টিক আৰু সেইটো তাত কথা নাই। এতিয়া আপোনালোকে ধৰিব লাগিছিলে কাটা জিন্স পিন্ধা ছোৱালীবিলাকহে, পেনে চেনে মুতে, এপেণ্ডিছ হয়, আজি গৌতম বৰাই মোলৈ ফোন কৰি থাকে, সেইবোৰে ধৰিব লাগে। আজি ডবল ফটো মাৰি ধৰিব লাগিছিলে, আজি ধৰিবলৈ দাদাবিলাকক ধৰিব লাগিছিলে, হিৰোবিলাকক ধৰিব লাগিছিলে। এতিয়া পুলিচৰ মাজতে হিৰো আছে, আপোনালোকে সেইবোৰ গুৰুত্ব নিদিয়ে। বেয়া নাপাব, এটা নহৰু হৈ পেলানি এইবোৰ মানে কি ৰেড চিলিৰ কথা নক'ব, মই এইবিলাক পচন্দো নকৰোঁ, এইবিলাক মোৰ ভালো নালাগে মই গজাল ঘুচিয়াই মানে কাঠত মৰা মানুহ, তেনেকুৱা মানুহ এজনক আপুনি যুক্তি হিচাপে কথা পাতিবলৈ এতিয়াও শিকা নাই। বেয়া পাইছে নি? বেয়া নাপাব, এটা কণপুখুৰী মই মানে কি হ'ল, এটা কণপুখুৰী মই পানী খাই শুকুৱাই দিওঁ, আৰু আপোনাক নোচোবলৈ কেইদিন লাগে? একে ঘুচাই কলগছ 6জোপামান ভাঙিছোঁ, বুজিছে নাই? খালি আপোনাক মানে তৰ্ক বিতৰ্ক কৰিবলৈ কেলৈ কৰিব, আপুনি এজন মন্ত্ৰী, অসমৰ মন্ত্ৰী বুলি মই স্বীকৃতি দিয়া আছে বাহিৰত। এতিয়া বাহিৰৰ মন্ত্ৰী চাইকেল লৈ যায়, আপুনি আকৌ হেলিকপ্টাৰ মত আছে, কেতিয়া যায় কি কথা ভৰসাই নাই। এই বুট নোকোমোলা কথাবোৰ, তেনেকুৱা ফটুৱা কথাবোৰ, এইবোৰ আমাৰ তামুলী আগত নচলে দেই। গৈ নেগুনেঙিলে গম পাওঁ কাৰ বাৰীত ঘাঁহ খাই আহিছে, গম পাইছে নাই? ছোৱালী দেখিলেই গম পাওঁ কেইটাৰ লগত লেনদেন আছে, পুখুৰীত মাছ দেখিলেই গম পাওঁ কি মাছে খাইলে। তেনেকুৱা যুৱক এজনক যদি আপুনি আৰু তেনেকুৱা কথা এটা কয়, মই হেলমেট পিন্ধি নিপিন্ধো সেইটো মোৰ কথা, পুলিচেতো ধৰিবলৈ তাত কোনো কথা নাই, এইটো আপোনাৰ পৰাহে হৈছে খেলটো। তেনেকুৱা ডিগলাৰ বহুত দেখিছোঁ। এতিয়া কৰোণা প্ৰথমে ভেকচিন নাই বুলিয়ে ক'লে, এতিয়া ভেকচিন ওলালে, তাৰপৰা আকৌ কিবা এটা নৰকী বেমাৰ ওলাইছে, এতিয়া টেষ্ট খোৱা। সদায় বেমাৰে ওলাই থাকিব নি তাৰমানে বিহু আহক এতিয়া?
কালি আপোনালোকৰ মা বাৰ্থডে পাতিলে আপুনি সেইবোৰ থাকিব নাই হ'ব আপোনালোকৰ কথা পতাতকৈ নপতাই ভাল আমাৰ এই যোগামৰ লগত আমি মিলাই মেলিকৈ আমি আমাৰ কুকুৰকেইজনীৰ লগত থকা পাতি থকা ভালকৈ লগ ভকত লগ